অ বাৰী একাপ চাহ বনাই দিয়াচোন মোক। মা আজি আপুনিয়ে চাহ বনাওকচোন। কি হ'ল মই শাহু নহয় নি? হয় মা, সেইকাৰণে কৈছো শাহু হলে বোৱাৰীক চাহ বনাব কব নালাগে, নিজে বনাই খাব লাগে। বৰ কথা কবলৈ শিকিছ, তোৰ স্বামীয়ে কি এয়া কবলৈ শিকাইছে নি তোক? নাই শিকোৱা মা, মই আপোনাৰ লৰাক দেখিয়ে শিকিছো। মোৰ লৰাক দেখি তই কি শিকিছ? কামৰ সময়ত কিদৰে মনে মনে আঁতৰি যাব লাগে। অ বোৱাৰী কামৰ ভৰত কি মোক হৰুৱাবি নি? মা মই আপোনাক হৰুৱাব অহা নাই, সংসাৰত জীয়াই থাকিবলৈ প্ৰেক্টিচ কৰিবলৈ আহিছো। হয় বোৱাৰী, সংসাৰখন জীয়াই ৰখা কৰ্তব্যটো বোৱাৰী মানুহৰে। গোটেই সংসাৰৰ দায়িত্ব বোৱাৰীৰ ওপৰত থাকে। আৰু পিছত শাহু শহু বিলাকে চব মিলি জুলি একেলগত থকা ব্যৱস্থা কৰিব লাগে। অ সেয়াই হল বোৱাৰীৰ কৰ্তব্য।